নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালেই। আমাৰ মানে আজি বছৰেকীয়া পাতিছে, তাকে আপোনালোকক কিছু দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। হয়তো ভাল, হয়তো বেয়াও হ'ব পাৰে, আপোনালোকে চাই থাকক। কৈ আছোঁ চাওক। প্ৰথমে আপোনালোকক মই কেনেকৈ আমাৰ ৰাস্তাটো আমি সৰুৰ পৰা অহা যোৱা কৰিছিলোঁ আৰু আমাৰ ৰাস্তাটো কেনেকুৱা আপোনালোকক দেখুৱাই আছোঁ। আৰু মই আজি ৰাস্তাটো মেৰামতি কৰি দিলোঁ অকণমান। চাই দিয়ক কেনেকুৱাকৈ মই কৰিলোঁ। এয়া দেখিছে, মই প্ৰথমে আপোনালোকৰ ৰাস্তাটো দেখুৱাইছোঁ, যিটো আমাৰ ঘৰলৈ অহা যোৱা কৰা ৰাস্তা। বহুত বোকা আমাৰ ৰাস্তাটো, হ'লেও আপোনালোকক দেখুৱাইছোঁ। এইটো ৰাস্তাত মই এতিয়া বৰ্তমান মানে কি কৰিম, এতিয়া মানে মই চেয়া আনিমগৈ। চেয়া আনি মেলি ইয়াত দি মেলি, কাৰণ আজি আমাৰ সকামো আছে, তাতে বুঢ়া মানুহবিলাক আহিবলৈ অলপ অসুবিধা পাব পাৰে। সেইকাৰণে বোকা গছকিটো চবে ভাল নাপাব। সেইটো কাৰণতে আমাৰ ঘৰলৈ অহা ৰাস্তাটো অলপ বেয়া, বহুত বেয়া। সেইকাৰণে অলপমান ভাল কৰিবলৈ চেষ্টা কৰি দিছোঁ। অকণমান ভালো কৰি দিম, ধুনীয়াকৈ মানে অলপ অহা যোৱা কৰিবৰ কাৰণে ভাল লাগিব। তেতিয়া আমাৰো অহা যোৱা কৰিবলৈ অলপ ভাল লাগিব। ইমান দিন নাই কৰা আৰু। চাই থাকক ভিডিঅ'টো, আপোনালোকে শেষলৈকে চাই থাকক, নেচালে কিন্তু বেয়া পাম। আৰু এটা কথা শুনক, আমাৰ ঘৰতো চেয়া নাই, কিন্তু বেলেগৰ ঘৰৰ পৰা আনিছোঁগৈ। এয়া দেখিছানে? ইয়াৰ পৰা চেয়া আনিম। ইয়াত ফালি আছে সিহঁতি ধুনীয়াকৈ, আৰু আমি সৰু সৰু কৰি ফালি লৈ যাম। এয়া দেখিছে, মই আনি আছোঁ আৰু লাহে লাহে আনি আছোঁ। এতিয়া বৰ্তমান ইয়াত পেলাইছোঁ, ইয়াত এনেকৈ দি যাম। চাওক, চেয়া আনি দি মেলি ৰেডি হৈ গ'ল। চাওক, অলপ অহা যোৱা কৰি দিছোঁ, কেনেকুৱা হৈছে চাওক আপোনালোকে। আহিবৰ কাৰণে এতিয়া ভাল পাব যথেষ্ট, কাৰণ হ'লে এনেকুৱাতো কৰিব পাৰোঁ। পিছে ইমান দিনে নাই কৰা হৈছিলোঁ, এতিয়া বৰ্তমান কৰি দিছোঁ। এজন দুজনকৈ লাহে লাহে আমাৰ ঘৰলৈ ভকত আহি আছে। আপোনালোকক দেখুৱাই আছোঁ। এইখন আমাৰ ৰভা খোলা হয়। সেইখন ৰাতিপুৱাই বনালোঁ আমি। বুঢ়াবিলাক বহিবৰ কাৰণে ইয়াত লাহেকৈ খেৰ পাৰি দিছে, আৰু এজন আমাৰ মামা হয়, পাৰি দিছে। আমাৰ ঘৰৰ সকলো মানুহ আজি আহিলে, গোট খাই আছোঁ। এইবিলাক দেখিছানে? সকলোবিলাক বহি আছে, পাণ চান কাটি, তামোল চামোল কাটি দিছে ৰাইজক। আৰু এইবিলাক বুঢ়া মানুহ ইয়াত বহিবলৈ দিয়া হৈছে প্ৰথমে। তাৰপাছত লাহেকৈ চাহ তাহ খাবলৈ দিব। এতিয়া চাহ খাই ইয়াত খাইছেগৈ বৰ্তমান। চাহ তাহ খাই বৈ মানে এতিয়া ৰভাখোলাত বহিব। ৰভাখোলাত বহি মেলি কাম আৰম্ভ কৰিব। আপোনালোকে চাই থাকক, আপোনালোকক দেখুৱাই আছোঁ মই সকলো। এতিয়া মানে ভকতবিলাক এটা দুটা বহিছেগৈ, লাহেকৈ বহি মেলি লাহেকৈ আৰম্ভ কৰিব আৰু। ইয়াত পাঠ গাইছে ধুনীয়াকৈ, আমাৰ ইয়াত এনেকৈ পাঠ নাম গায়। গাই মেলি আকৌ মৃদং কিবা কিবি তেনেকুৱাও কৰিব। আপোনালোকক দেখুৱাই আছোঁ কি কৰিব, চাওক। আপোনালোকক দেখুৱাই আছোঁ, তাল মৃদং বজাই মেলি আমাৰ এনেকৈ নীতি নিয়ম কৰে। আপোনালোকেও চাগে কৰে নে নকৰে নাজানো। আমাৰ গাঁৱত এনেকৈ কৰে। বছৰেকৰ মূৰত এখন এনেকৈ বছৰেকীয়া পাতে, কাৰণ নীতি নিয়ম আছে কিছুমান, সেইবিলাক মানি চলে, কিছুমান কৰে। আপোনালোকেও দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত এতিয়া লাষ্টত মানে সেৱা চেৱা লৈ মেলি আৰু এতিয়া শেষ। এতিয়া সেৱা লৈ থকা হৈছে। বছৰেকীয়া ভাগিলে, এতিয়া ভাগি মেলি এতিয়া বুঢ়া মানুহবিলাক গোটেইবিলাক গৈছেগৈ। এইবিলাক দেখিছে, আপোনালোকক দেখুৱাইছোঁ। তাৰপিছত এয়া মোৰ ভতিজা হয়। চোতালখন অলপ সাৰি দিছে। এতিয়া ভকত চকত গৈ গোটেই হেৰি হ'ল, গৈ এদাই হ'ল, মানে শেষ হ'ল আৰু আমাৰ সকাম ভাঙিলে। তাৰপাছত এতিয়া বৰ্তমান চফা কৰি থকা হৈছে, খোলা চোলা ভাঙা হ'ল অলপমান। তাৰপিছত সেয়াই আৰু আজি আপোনালোকক এইটোৱে দেখুৱালোঁ, যিটো আমাৰ ঘৰত পৰম্পৰা আছিলে, সেইটো আপোনালোকক মই দেখুৱাব চেষ্টা কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে সেইটো নাজানো, কিন্তু ভাল লাগিলে যদি এটা লাইক কৰি দিব, আৰু আপুনি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। হ'ব দিয়া, আজিলৈ ভিডিঅ'টো ইমানে।